সুপ্ৰভাত পাই গ'লোঁ আজি বন্ধুসকল। আজি আপোনালোকৰ কাৰণে মই লৈ আহিছোঁ জিঅ' ফোনৰ এটি আনবক্সিং আৰু এটি সৰু ৰিভিউ। তেনেহ'লে ব'লক আমি আৰম্ভ কৰোঁ। মই মোবাইলটো 24 আগষ্টতে অৰ্ডাৰ দিছিলোঁ। এতিয়া যিদিনা ফাৰ্ষ্ট অৰ্ডাৰ হৈছিলে, আজি আহি মোবাইলটো মোৰ হাতত পৰিছেহি। আৰু তেনেহ'লে ব'লক আমি মোবাইলটোৰ এটি ৰিভিউ আগবঢ়াওঁ। আপোনালোকে দেখিব পাৰিছে সন্মুখত পেজ পোৱা বাজাৰৰ যিখন ছনী টিভিৰ চিৰিয়েল আছিলে তাৰ ৰাতি ৰিলিজ দিয়া হৈছে। আপোনালোকে এই মোবাইলটোৰ জৰিয়তে আপোনালোকৰ টিভিত কানেক্ট কৰি জিঅ' চিনেমা, জিঅ' টিভি এপৰ আনন্দ ল'ব পাৰে। আৰু মোবাইলটোৰ বক্সৰ পেজ চাইডে মোবাইলটোৰ যিবিলাক বেছিক ইনফৰ্মেশ্যন এইবিলাক দিয়া আছে। HD ভইচ কল, 4G ইণ্টাৰনেট ব্ৰাউজিং, 6.9 চেণ্টিমিটাৰ অৰ্থাৎ 2.4 ইঞ্চিৰ ডিছপ্লে, 2000 mAh বেটেৰী, এইবিলাক দিয়া আছে। আৰু সন্মুখৰ পিনে জিঅ' ডিজিটেল লাইফ লিখা আছে। তেনেহ'লে ব'লক আমি এই ফোনটোৰ যিটো বক্স সেইটো খোলোঁ। পেকিং যথেষ্ট ভাল হৈছে, কোৱালিটি ভাল দিছে আচলতে। এয়া আপোনালোকৰ সন্মুখত জিঅ' ফোন। তেনেহ'লে ব'লক আমি বক্সৰ ভিতৰত আৰু কি কি বস্তু আছে সেইখিনি চাই লওঁ। আপোনালোকে দেখিব পাৰিছে এই বক্সটোৰ ভিতৰত এডাল চাৰ্জাৰ দিয়া আছে আৰু এটি বেটেৰী দিয়া আছে, যিটো 2000 mAh হয় আৰু ইয়াত লাইভ ব্ৰেণ্ডিং কৰা আছে। এইখিনি অলপ ছাইডত থৈ দিছোঁ আৰু আপোনালোকক মই মোৰ মোবাইলটোৰ এটি ফিজিকেল অভাৰভিউ দিছোঁ। মোবাইলটোৰ যিটো বিল্ড কোৱালিটি সেইটো যথেষ্ট ভাল হয়, চুই বহুত ভালেই লাগিছে। এইটো 1500 টকাৰ মোবাইল যেন নালাগে। যিবিলাক বটনছ দিয়া আছে এইবিলাক যথেষ্ট ভাল কোৱালিটিৰ হয়। আৰু আপোনালোকে দেখিব পাৰিছে তলৰ চাইডে ইয়াত এটি 3.5 mm অডিঅ' জেক আৰু যিটো চাৰ্জাৰ পিন সেইটো দিয়া আছে। বেক চাইডত 2 মেগাপিক্সেল কেমেৰা, এটি স্পীকাৰ আৰু লাইভ ব্ৰেণ্ডিং কৰা আছে। আৰু ওপৰৰ ফালে এটি টৰ্চ লাইট দিয়া আছে। তেনেহ'লে ব'লক এই মোবাইলটোত বেটেৰী ইনপুট কৰোঁ। একচুৱেলি যিটো ইয়াৰ বেক চাইডে সেইটো বহুত টাইটলি আচলতে মাৰা আছে, গতিকে আপোনালোকে খোলোতে অলপ সাৱধান হ'ব যাতে ই ভাঙি নাযায়। আপোনালোকে দেখিব পাৰিছে ইয়াৰ ভিতৰত এখন জিঅ' চিম আপোনালোকে পাব। এখন চিমৰ শ্লট আৰু এটা মেমৰি শ্লট দিয়া আছে। মেমৰি আপোনালোকে 128 GB এক্সপাণ্ড কৰিব পাৰে। তেনেহ'লে ব'লক মোবাইলটো অন কৰিছোঁ। ফাৰ্ষ্ট টাইম অন হওঁতে মোবাইলটোত কিছু সময় লাগিব, কমচে কম 1-2 মিনিট আচলতে লাগি যায় মোবাইলটো ফাৰ্ষ্ট যেতিয়া অন হয়। তেতিয়া আপোনালোকে দেখিব পাইছে জিঅ' কাইওএছ, যিটো কোনো এণ্ড্ৰইড ফোন নহয় বা উইণ্ড'জ ফোন নহয়, এইটো এটি কাইওএছ এটি নতুন টেকন'লজি হয়, তাত চলে। আপোনালোকে আপোনালোকৰ পচন্দ অনুসৰি 153, 399 এইবিলাক পেক ভৰাব পাৰে। সেইটো আপোনালোকে মোবাইলটো লওঁতেই আপোনালোকে ষ্ট'ৰত কৰাই আনিব। 153 ভৰালে আপোনালোকে এমাহৰ কাৰণে কল ফ্ৰী পাব আৰু ডেইলি 500 MB ডাটা পাব। আৰু 399 ভৰালে আপোনালোকে ডেইলি 1 GB পাব আৰু ভেলিডিটি হ'ব 70 days। এয়া দেখিছে আপোনালোকে অসমীয়া, বাংলা, ইংলিছ তেনেকুৱা বহুত লেংগুৱেজ আছে। ইয়াতে আপোনালোকৰ যিটো ইচ্ছা আপোনালোকে এইটো চিলেক্ট কৰিব পাৰে। এইটো ৱাইফাই দেখুৱাইছে, বৰ্তমানৰ কাৰণে মই স্কিপ কৰি দিছোঁ। টাৰ্মছ এণ্ড কণ্ডিশ্যন এলাউ কৰিব, এলাউ কৰিব। ফাইনেলি আমাৰ মোবাইলটো অন হৈ গৈছে। যিটো ইয়াত এখন মেইন মেনু হয়, মেইন মেনু আপোনালোকে দেখিব কল লগছ, কণ্টেক্টছ, জিঅ' ষ্ট'ৰ, এনেকুৱা যিবিলাক বেছিক এপ এইবিলাক দিয়া আছে। যিটো জিঅ' ষ্ট'ৰ হয় আপোনালোকে ইয়াত গৈ জিঅ' টিভি, জিঅ' চাট, জিঅ' চিনেমা এইবিলাক যিবিলাক জিঅ'ৰ এপ আছে এইবিলাক ডাউনলোড কৰিব পাৰিব। আৰু তাৰোপৰি ব্ৰাউজাৰ, ছেটিং, ভিডিঅ' প্লেয়াৰ এইবিলাকৰ এটা এপ
দিয়া হৈছে। যিটো ছেটিং হয় সেইটো একদম আপোনালোকে এণ্ড্ৰইডৰ লুকছ এটা পাই যাব। আপোনালোকে একদম এণ্ড্ৰইডৰ যিটো এক্সপিৰিয়েঞ্চ একচুৱেলি সেই তেনেকুৱা এটা এক্সপিৰিয়েঞ্চ আপোনালোকে লাভ কৰিব পাৰিব। তাৰোপৰি আপোনালোকে ইয়াতে ছেটিঙত আপোনালোকৰ ব্লুটুথ ৱাইফাই এইবিলাক পাব, কিন্তু ইয়াত কোনো ধৰণৰ হটস্পটৰ আচলতে এতিয়ালৈকে হটস্পট ইয়াত দিয়া হোৱা নাই, কিন্তু বহুতৰ মতে ইয়াত হটস্পট ভৱিষ্যতে আহিব বুলি কৈছে। আৰু ডিছপ্লে অপশ্যনত আপোনালোকে যিটো আপোনালোকৰ ব্ৰাইটনেছ সেইটো আপোনালোকৰ প্ৰয়োজন অনুসৰি কম বা বেছি কৰিব পাৰে। তাৰোপৰি যিটো ইয়াতে আপোনালোকৰ ৱালপেপাৰ আছে, ৱালপেপাৰ আপোনালোকে যিবিলাক ইনষ্টল ৱালপেপাৰ আছে সেইবিলাক কৰিব পাৰে, বা ইনষ্টল নথকাৰ উপৰিও আপোনালোকে গেলেৰীৰ পৰা আপোনালোকৰ ৱালপেপাৰ চেঞ্জ কৰিব পাৰে। আৰু তাৰ উপৰিও আৰু কি দিয়া আছে আপোনাৰ আমি ইয়াত চাই লৈছোঁ ডিভাইচ ইনফৰমেশ্যন। ইয়াতে আপোনালোকৰ মোবাইলটোৰ নেম, মডেল নাম্বাৰ এইবিলাক দিয়া আছে। আৰু তাৰ উপৰি আপোনালোকে ইয়াত বেটেৰী পাৰ্চেণ্টেজ দেখিব পাৰিব। বেটেৰী ছেফ মোডো আছে। আপোনালোকৰ যেনিবা 15% 20% এইবিলাকৰ ওপৰত ভিত্তি কৰি বেটেৰী যিটো পাৱাৰ ছেভিং মোড সেইটো অট'মেটিকেলি অন অফ তাত আপোনালোকে ছেট কৰিব পাৰে। এইখিনি দেখিছে তাত যিখিনি স্পেচ দিয়া আছে, যিখিনি ফ্ৰী স্পেচ আছে সেইখিনি আপোনালোকে দেখিব পাৰিছে। আৰু এতিয়া মই মোৰ যিটো ৱাইফাই আছে তাৰ লগত মই মোবাইলটো কানেক্ট কৰি দিছোঁ, আৰু মোবাইলটোত কিবা আপডেট আহিছে নেকি আমি আচলতে সেইটো এতিয়া চাই লওঁ। যিটো ছফ্টৱেৰ আপডেট এইটো অহা বুলি শুনিছোঁ, আৰু ছফ্টৱেৰ আপডেট কৰাৰ পিছত মই আপোনালোকক যিটো মোবাইলৰ নতুনকৈ কিবা চেঞ্জ হয় নেকি তাক জনাম বাৰু। তেনেহ'লে ব'লক আমি মোবাইলটো কিবা আপডেট আহিছে নেকি চাওঁ। আপডেট আহিছে আৰু অট'মেটিক এই ডাউনলোডিং ষ্টাৰ্ট হৈ গৈছে। যেতিয়ালৈকে ডাউনলোড হয় তেতিয়ালৈকে মই বাৰু মোৰ ভিডিঅ'টো মই প'ষ্ট কৰি দিছোঁ, আৰু ডাউনলোড হৈ ইনষ্টল হোৱাৰ পিছত মই আপোনালোকক এই ভিডিঅ'টোলৈ পুনৰ লৈ আহিম। আপোনালোকে দেখিব পাৰিছে মোৰ মোবাইলটোৰ ডাউনলোডিং খতম হৈছে আৰু এতিয়া ইনষ্টলিং হৈ আছে। ইনষ্টল হওঁতে কিছু টাইম লাগিব চাগে। অলপ দেৰি অপেক্ষা কৰিছোঁ বাৰু। আপোনালোকে দেখিব পাৰিছে এইটো মোৰ মোবাইল ইনষ্টল কমপ্লিট হৈছে, জিঅ' ডিজিটেল লাইফ কাইৱাছ। এইটো মোৰ প্ৰথম ভিডিঅ', গতিকে কিবা ভুল ভ্ৰান্তি হ'লে আপোনালোকে ক্ষমা কৰিব। জাষ্ট আপোনালোকৰ সহায়ৰ কাৰণে মই এইটো ভিডিঅ' বনাইছোঁ, যাতে মোবাইলটো আপোনালোকে অলপ বুজি পায় কেনেকুৱা কি আছে। এতিয়ালৈকেতো বহুতে মোবাইলটো লাভ কৰিছে, কিন্তু বহুতে এতিয়ালৈকে মোবাইলটো লাভ কৰিবলৈ সক্ষম হোৱা নাই। গতিকে তেওঁলোকে এতিয়া আভাস পাব মোবাইলটো কেনেধৰণৰ তেওঁলোকৰ কাৰণে প্ৰয়োজনীয় হয় নে নহয়। মোৰ মতে যিবিলাকৰ স্মাৰ্টফোন আছে তেওঁলোকৰ অৱশ্যে যদি তেওঁলোকৰ যদি কলিঙত বাদে বেলেগ যদি কোনো প্ৰয়োজন নাই, তেনেহ'লে সেইটো মোবাইল তেওঁলোকৰ কাৰণে প্ৰয়োজনীয় বুলি মই নাভাবোঁ। তাতকৈ তেওঁলোকৰ মা দেউতাক গিফ্ট কৰিব পাৰে যিবিলাকে স্মাৰ্টফোন ভালদৰে বুজি নাপায়। আৰু আপোনালোকে দেখিছে যেতিয়া মই ফোনটো আপডেট কৰিছোঁ ইয়াতে বহুতকেইটা এপ একচুৱেলি আহি গ'ল। ইয়াতে জিঅ' টিভি, জিঅ' চিনেমা, জিঅ' চাট, জিঅ' ভিডিঅ' চাট, এনেকুৱা যি আছে জিঅ'ৰ এপ সেইবিলাক অট'মেটিক ইয়াতে আহি গৈছে। আপোনালোকে এইবোৰ চলাই আনন্দ ল'ব পাৰে। প্ৰতিটো এপ যিবিলাক সম্ভৱ সেইবোৰ আহিছে। জিঅ' মানিও এইটো মোবাইলত দিয়াও হৈছে, যাতে আপোনালোকে আপোনালোকৰ পে'মেণ্টবোৰ কৰিব পাৰে। এইটো NFC ছাপৰ্টেড হয়, সেইটো বহুত ভাল কথা। তেনেহ'লে ব'লকচোন আমি জিঅ' ষ্ট'ৰ এবাৰ খুলি চাওঁ কি দিয়া হৈছে। ইয়াত আপোনালোকে অ'পেন কৰিলে দেখিব, মোৰ কোনো নেটৱৰ্ক এভেইলেবল নাই। মই বাৰু প্ৰথমতে কানেক্ট কৰিলোঁ, তাৰ আগতে আপোনালোকক এখন কুইক টগলছ এইখন দেখাই লওঁ।
এয়াৰপ্লেন মোড, ব্ৰাইটনেছ, টৰ্চ লাইট, ৱাইফাই এইবিলাকৰ অপশ্যন দিয়া হৈছে। আপোনালোকে যিটো মাজৰ বটনৰ ওপৰৰ কীটো টিপিলে আপোনালোকে কুইক টগলছ ওলাই যাব আৰু আপোনালোকৰ যিখিনি ফিচাৰ্ছ সেইখিনি উপভোগ কৰিব পাৰিব। আৰু যিটো চাইডত বটন আছে সেইটো ছেটিং, ডাইৰেক্ট আপোনাৰ ছেটিং কৰিব পাৰিব। তেনেহ'লে মই ৱাইফাই অন কৰিছোঁ আৰু এতিয়া মই যিটো জিঅ' ষ্ট'ৰ তালৈ আপোনালোকক লৈ গৈছোঁ। আপোনালোকে দেখিব পাৰিছে ইয়াতে জিঅ' চিনেমা, জিঅ' চাট, জিঅ' টিভি এইবিলাক এপ আছে, কিন্তু এতিয়ালৈকে ইয়াত ফেচবুক অহা নাই। ফেচবুক অতি সোনকালে আহিব, কিন্তু হোৱাটছএপ ইয়াত আহে নে নাহে সেইটো অলপ সন্দেহজনক হৈ আছে। কিন্তু ইয়াতে যে ফেচবুক এভেইলেবল হ'ব, সেইটো যিটো ফেচবুক এপ এভেইলেবল মানে সেইটো খুব কম দিনৰ ভিতৰতে ইয়াত আহি যাব। আৰু এইটো আপোনালোকে দেখিছে ইয়াৰ ব্ৰাউজিং এক্সপিৰিয়েঞ্চ। আপোনালোকে ইয়াতে ইউটিউব বা তেনেকুৱা মই আপোনালোকে কিবা এটা চাৰ্চ কৰি দেখাইছোঁ বাৰু, ইয়াত কেনেকুৱা এটি এক্সপিৰিয়েঞ্চ পোৱা যায়। ইউটিউব একচুৱেলি বহুত দিন পিছত এনেকুৱা কীবোৰ্ড থকা মোবাইল টিপিছোঁ, সেইকাৰণে অলপ টান আছে। এতিয়া আপোনালোকৰ ইউটিউব মেইন পেজ খোল খালে আৰু আপোনালোকে ইয়াতে নিজৰ যিটো গুগল আই ডি সেইটো বঢ়াই আপোনালোকে চাইন ইন কৰিব পাৰে। তেনেহ'লে এটি ভিডিঅ' আমি প্লে' কৰি চাওঁ। এইটো মোৰ একচুৱেলি চিমৰ পৰা নাই, মইতো ৱাইফাই কানেক্ট কৰিছোঁ। ৱাইফাইটো মোৰ জিঅ' চিমৰ পৰাই দিয়া আছে, এইটো মোবাইলৰ পৰা। তেনেকৈ আমি দেখিব পাৰিছে এইটো ইউটিউব প্লে' হৈছে আৰু ইয়াতে আপোনালোকে ফুল স্ক্ৰীণ কৰিব পাৰে, ভিডিঅ'টো ফৰৱাৰ্ড বেকৱাৰ্ড কৰিব পাৰে আৰু তেনেকুৱা ফিচাৰ্ছ দিয়া হৈছে। আপোনালোকে এইটো মাজৰ বটনটো টিপিলে এইটো আহি যাব। মাজৰ বটনটোত আৰু এটা ফিচাৰ আছে ভইচ কমাণ্ড, যিটোৰ জৰিয়তে আপোনালোকে ছাপ'জ আপোনালোকে ক'লে কল অনিল, তো তেতিয়া যিটো কল হয় এইটো অট'মেটিক অনিল এটা লাগি যাব। এইটো হৈছে ইউটিউব, আৰু ইউটিউব ঠিকেই চলিছে বাৰু। মোবাইলটো এতিয়ালৈ একচুৱেলি মই ইমান ইউজ কৰিছোঁ, এতিয়া কোনো গৰম হোৱা নাই এতিয়ালৈকে। আপোনালোকে দেখিব পাৰিছে ইয়াতে গুগলৰ যিটো আপোনাৰ আই ডি আছে সেইটো আপোনালোকে বহাব পাৰে। সেইটো কণ্টেক্স দিয়া হৈছে, একচুৱেলি আপোনালোকে যিবিলাক কণ্টেক্স সেইবিলাক আপোনালোকে দেখা পাব। ইয়াতে বেক কিটো যিটো আপোনালোকে ৰেড কালাৰ দেখা পাইছে, আগতে যিটো আছিলে আপোনাৰ মানে ডিছকানেক্ট বটন তাত দি আছে। আৰু আপোনালোকে ইয়াত যিটো কণ্টেক্স হয় আপোনালোকৰ, সেই কণ্টেক্সটো জিমেইলৰ পৰাও ইম্পৰ্ট কৰিব পাৰে। আৰু জিৰোকিটো অলপ সময় টিপি থৰিলে আপোনালোকে যিটো ব্ৰাউজিং হয় সেই ব্ৰাউজাৰ এপটো আপোনালোকে পাব। আৰু ওপৰৰ কিটো আপোনালোকে টিপিলে যিটো মাজৰ বটনৰ ওপৰ কি আছে সেইটো আপোনালোকে টৰ্চ লাইট হিচাপে ব্যৱহাৰ কৰিব পাৰে, আৰু লেফ্টৰ বটনটো আপোনালোকে জিঅ' মানিৰ পৰা ইউজ কৰিব পাৰে। তেনেহ'লে বোলো অলপ জিঅ' টিভিৰ আনন্দ লোৱা যাওক। মই যিকোনো এটি চেনেল বাৰু আপোনালোকক ক্লিক কৰি দেখাইছোঁ, তাৰপিছত মই আপোনালোকক এটি অসমীয়া চেনেল চাৰ্চ কৰি দেখাম। আমাৰ যিবিলাক পপুলাৰ অসমীয়া চেনেল আছে, ৰং বা তেনেকুৱা এটি ৰং ৰেঙনি, তেনেকুৱা যিকোনো এটা মই আপোনালোকক প্লে' কৰি দেখাম বাৰু। আপোনালোকে ইয়াতে চাৰ্চ অপশ্যন আছে, আপোনালোকে চাৰ্চ কৰিব পাৰে। 9 বটনটো আপোনালোকে প্ৰেছ কৰি ডাইৰেক্ট চাৰ্চ অপশ্যনলৈ যাব পাৰে। ইয়াত লিখা আছে ওপৰত, আপোনাৰ 9 প্ৰেছ কৰক আৰু চেনেলৰ নাম আপোনালোকে চাৰ্চ কৰি দিয়ক। মই ৰং টিভি চাৰ্চ কৰি চাওঁ আহেনে নাই। এতিয়া বাৰু অহা নাই, মই বাৰু জাষ্ট এতিয়া অকল ৰং চাৰ্চ কৰি চাওঁ। হয়, আপোনালোকে দেখিব পাৰিছে একদম তলত এইটো আমাৰ ৰং চেনেল আহি গৈছে। আৰু একদম আমাৰ যিখন পপুলাৰ যিখন কমেডি আছে আপোনাৰ ঐ খাপলা, সেইখন আমাৰ টেলিকাষ্ট হৈছে। এইটো লাইভ টিভি হয়। বৰ্তমান বাৰু বেক কৰি দিছোঁ। এইবিলাক যিবিলাক কিবোৰ্ড দিয়া হৈছে একচুৱেলি বহুতেই ভাল কোৱালিটিৰ হয়, আচলতে 1500 টকাত বহুত ভাল। গতিকে বন্ধুসকল, মই আপোনালোকক কওঁ যে এই মোবাইলটো আচলতে 1500 টকাত বেচা উচিত মোবাইল হয়, কিন্তু যি টি মানুহৰ কাৰণে একচুৱেলি মোবাইলটো নহয়।
আপোনালোকে স্মাৰ্টফোন এটা ইউজ কৰিছে তেনেহ'লে এইটো মোবাইল আপোনালোকৰ একো দৰকাৰ নাই, যদি আপোনালোকে বেছিকৈ কল নকৰে বা তেনেকুৱা একো নকৰে। কিন্তু আপোনালোকৰ মা দেউতাক একচুৱেলি গিফ্ট কৰিব পাৰে, তেওঁলোকে দিব পাৰে, যাতে তেওঁলোকে যদি স্মাৰ্টফোন চলাব ভালদৰে নাজানে তেনেহ'লে এইটো মোবাইল তেওঁলোকৰ কাৰণে খুবেই ভাল হ'ব। আৰু যিটো কল কোৱালিটি হয় ইয়াতে বহুতেই ধুনীয়া, যিটো আপোনালোকে ফিউৱেল দি থকা মোবাইলটো যদি আপোনালোকে ফোন কৰে তেনেহ'লে যেনিবা আপুনি জিঅ' ফোন কৰে তেনেহ'লে বহুত ক্লিয়াৰ একচুৱেলি চাউণ্ড আহে, আৰু ইয়াতে চাউণ্ডটো বহুত ভাল হয়। তেনেহ'লে এই ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মই ভিডিঅ'টো বনাইছোঁ যাতে আমাৰ বন্ধু বান্ধৱীসকলৰ লগত যাতে সহজ হয়, যাতে মোবাইলটো কেনেকুৱা আচলতে সুবিধা আছে সেইখিনি জনাৰ বাবে জাষ্ট মোৰ এইটো এটা প্ৰয়াস, তেওঁলোকে যাতে এইটো গম পায়। বহুতে যিহেতু মোবাইলটো আজি পোৱা নাই, বহুতে পাব সক্ষম হৈছে একচুৱেলি, যিবিলাকে পোৱা নাই তেওঁলোকে যাতে এটি আভাস পায় একচুৱেলি মোবাইলটো কেনেধৰণৰ। গতিকে ভিডিঅ'টো চোৱাৰ কাৰণে অশেষ ধন্যবাদ, থেংক ইউ।